আইঐ মোৰ ইমান জোৰ মোটা লাগিছে তহঁতে কিয় ধৰি থৈছ মোক সোনকালে এৰি দে নহ'লে ইয়াতে ওলাই যাব এতিয়া তোক আমি আজি ইমান কষ্টই হাতে লোটে ধৰিছো আকৌ এৰি দিম নেকি তই দুজনী গাৰ্লফ্ৰেণ্ড একেলগে ঢকা দিবলৈ ক'ত সাহস পালি হা তহঁতে কি এইবোৰ ঢকা দিয়া কথা কৈছ তহঁতকচোন মই চিনি জানিয়ে নাপাওঁ ক'তো আগে পিছে দেখাও নাই ক'ৰ পৰা আহিল তহঁতি ৱাও আজি হাতে লোটে ধৰা পৰিলে তহঁতৰ আমাক চিনি নোপোৱা হৈ থাকিলি চালা কুকুৰ আজি তোক চাবি সুদাই নেওঁ আমি মোৰ বহুত কাম আছে মই ইয়াত ওলমি থাকিব নোৱাৰোঁ আৰু এনেকৈ মোৰ দেৰি হৈছে তহঁতে মোক যাব দে হা তহঁতৰ বয়ফ্ৰেণ্ড নহয় মই আৰু তহঁতে মোৰ গাৰ্লফ্ৰেণ্ডো নহয় আজি আমি তোক ইমান সহজতে এৰি দিম বুলি ভাবিছ নেকি তই ইয়াৰ পৰা যাব নোৱাৰ এনেকৈ তই ঠিকেই কৈছ আজি ইয়াক ইমান সহজতে ইয়াৰ পৰা যাব দিব নোৱাৰি যেনেকৈ ব্ৰইলাৰ হাঁহ কুকুৰাবোৰ জুইত খৰিকা দিয়ে সেনেকৈ ইয়াক খৰিকা দিম আজি ৰব বাপেকে ৱাও এইকেইজনী সঁচাকৈ বৰ মহা দাং কাটি দেই এইকেইজনীয়ে মোক খাই থং কৈছে নেকি বা আজি ঐ তহঁতি যে ভাল কাম নকৰিছ কিন্তু চাবি ক বাদলা মত বাদলা পাই যাবি কিন্তু বাদলা আকৌ বাদ মে দেখোংগা আগতে তোক কামটোতো খতম কৰি ল'ব দে তাৰপিছত যি হয় হৈ থাকিব ঐ তই ইয়াক জুইত পুৰি থাকা মই বাকীবোৰ চৌ কেৰাহী হালধি মছলা নিমখ তেল আনিব যাওঁ তই ঠিকছে পুৰি থাক ইয়াক